हेलो एवरीवन की खबर आपलोगोर आशा करो आपलोगोर सकलोरे भाल और आमारो भाल दे ए भिडिओটো होइसे जोआकाली रातिर सो आमी गइसिलो विशाल मार्केट और इमान धुनिया डेकोरेशन কৰি ৰাখিছে নহয় 15 আগষ্ট বুলি আৰু মানে হুমুৱা লগে লগে যে ইমান ভাল লাগিছে একদম এসি চলু আছে আৰু মানে বেছি পাৱাৰ চলাই ৰাখিছে নেকি একেবাৰে ঠাণ্ডা লগে লগে ঠাণ্ডা হৈ গৈছে সো যি কি নহক আমি কিয় আইছো ভিডিওটো চালে গম পাব এফালে আহিয়ে চালো এটো হৈছে পিগি বেংক সো ইয়াত পইচা ৰাখিব পৰা যায় সোৱালিটো দেখিলে লঙলই লাগে কাৰণ তাই ভাল পায় আৰু এনে আনি পেনে পেলাহে থৈ দে একো পইচা নভৰাই খাওঁতেনি দিন পাৰ হয় আৰু পইচা কোননো জমা কৰিব তাই সো যি কি নহক আহিছো আমি ভাগিনটোৰ কাৰণে এই গিফট এটা নিবলে কাৰণ আজিটো আছিল ৰক্ষা বন্ধন সো মই ভিডিওটো আজি দি আছো জনিবা টাইম নাপালো অলপ বিজি আছিল সেইকাৰণে আজি দিব লগা হৈছে আৰু ভন্টিটোৰ আজি গৈছিলো ৰক্ষা বন্ধন হিচাপে তাত গলে যে নেটৱৰ্কে পোৱা নাযায় সেইকাৰণে ভিডিওটো দিয়া নহলে আৰু এয়া আছে মানে চাই আছো মানে কোনটো নলম যেহেতু ভাগিনৰ এগা মানে খেলনা বস্তুৰে ঘৰ ভৰি আছে তথাপিও তাৰ মন নভৰে কিন্তু যোনটো দেখে হেতুকে লাগে মোবাইলত দেখিলে হল যে কি মানে চলাব পাৰে কে নোৱাৰে হেতু মানে নাভাবে হি খালি পালে হল আৰু ফোন কৰিয়ে কব কিবা যদি নতুন বস্তু দেখে নহয় ফোন কৰি কব যে মামি মোক এটো লাগিব এটো আনি দিবা এটো অৰ্ডাৰ দি দিবা তেনেকে কয় সো ইয়াত চাইছো ফিশিং সেট আছে এটো ফিশিং সেট হয় সো সোৱালিয়ে কৈছে এটো লবলে মই কলো নালাগে হি এটো দি কি কৰিবনো দুদিনু লগে একেবাৰে ভাঙি সিঙি শেষ কৰি পেলাব ভাঙি মানে কি হি কিন্তু আমাৰ ভাগিনটো যে বস্তু আছে ইমান ভাঙি নকৰে তথাপিও এটা হৈ কৰি দিব সৰু বস্তু যেহেতু সো এটো নললো আৰু তাৰ কাৰণে আৰু ফাইনালি এটা লৈ ললো হেয়া দেখছে নহয় ক্ৰিকেটৰ সেট এটা লৈ ললো যেহেতু স্পাইডাৰম্যান আছে আৰু স্পাইডাৰম্যান বুলি ক'লে হি পাগল আৰু সোৱালি এটা পিগি বেংক লৈ হেলে দেখিলে নে এটা অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনিছিল হেতু কিন্তু দুদিনো লাষ্টিং নকৰিলে পইচা নভৰালে আৰু এতিয়া আকৌ এটা লৈছে নাজানো বাৰু কিমান দিন মানে পইচা ভৰাব কি পাৰে কি নোৱাৰে আৰু ওলাই আহা লগে যে আয়ো কৈছো নহয় ইমানেই গাবিলাক জ্বলা পুৰা কৰিছে এনেকুৱা লাগিছে যেন একেবাৰে জুইছত গৈহে বহি দিছো আৰু ভিতৰত থকা সময়ত এনেকুৱা লাগিছিল যে কোত যে আহি পালো নহয় মই হসাকৈ এচিৰ তলত থকা মানে বহুত ভাল লাগে ন এচিৰ ভিতৰত সোমাই থাকিলে ওলাব মন নাযায় আৰু এচিৰ ভিতৰত সোমাই থকা মানুহে কিন্তু ওলাবলৈ বাহিৰত পটককে নোৱাৰে গাবিলাক একদম জ্বলা পুৰা কৰে আমি অকমান টাইমৰ কাৰণে সোমাই গম পাই যাও সো আমি আহি ঘৰ পালোহি আৰু ছোৱালীয়ে ভয় খাই গল মই মানে তাইক অলপ ডাঙৰকে চিঞৰি দিলো যে দেখুৱা তোমাৰ বস্তুটো খুলি দেখুৱা কেটো নিজে সোমাই যাব হা কুত্তা টানি লৈ যাব কি হল সোমাই গল আকৌ ওলাবা কেনেকা তো কি লাভ হল তেতিয়া হলে তলত পৰি আৰু দুদিনমানৰ কাৰণে ফুৰ্তি কৰিব তাৰ পিছত পেলাই থৈ দিব সেইকাৰণে যে দিবলৈ মন যোৱা নাছিলে যে এনেই আনি পেলাই থৈ দিব পইচা নভৰাব আৰু এয়াই আছিল আমাৰ মানে বজাৰ বিশালত গৈ এয়াই আনিলো এয়া আনিবলৈকে গৈছিলো দুই এটা বস্তু সো ভিডিওটো চাই কেনেকুৱা বোলে এবাৰ নিশ্চয় কমেন্ট কৰি জনাব আজিলৈ ইমানেই বাই